हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। आज मैं आपनालोকক जनाब विचारिছোঁ PM किसान सम्मान निधि जी কৃষকৰ বাবে নতুন নিৰ্দেশনা আহিছে আৰু কোনসকলে টকা নাপাব সবিশেষ তথ্য আপোনালোকক জনাম। এহে সম্পূৰ্ণ ভিডিওটো শেষলৈকে চাব লাগিব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি বুজি পাব। লগতে জনাব বিচাৰিছোঁ আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো বজাই ৰাখিব যাতে মই দিয়া ভিডিওসমূহ আপোনালোকে পোনপটীয়াকৈ চাব পাৰে। যেহেতু 2024 চনৰ যি লোকসভা নিৰ্বাচন, এই নিৰ্বাচনৰ যি 7টা পৰ্যায়ৰ ভোটদান, সেই ভোটদানটো সম্পূৰ্ণ হৈছে ইতিমধ্যে। আজি 4 তাৰিখ, আজি আপোনালোকৰ যি নিৰ্বাচনৰ ফলাফল, সেই নিৰ্বাচনৰ ফলাফলটো আজি ঘোষণা হ'ব। সেয়েহে আপোনালোকক জনাব বিচাৰিছোঁ যি PM কিষাণ সন্মান নিধি যি 17 নং কিস্তি, সেই 17 নং কিস্তিটো ইলেকশ্যনৰ যি ৰিজাল্ট ঘোষণা হ'ব, ইয়াৰ পিছতেই আপোনালোকক যি PM কিষাণৰ ধন সেইটো মুকলি কৰি দিব। গতিকে আপোনালোকে আপোনালোকৰ যি EKYC, সেই EKYCটো আপোনালোকে কৰি ল'ব লাগিব। এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি যি তাৰিখ সেইটো মুকলি হোৱা নাই, সেয়েহে আপোনালোকে ইয়াৰ আগতে আপোনালোকৰ যি EKYCটো আপোনালোকে সম্পূৰ্ণ কৰি লওক। আপোনালোকে OTP ভিত্তিক আপোনালোকে EKYCটো কৰি ল'ব পাৰিব। লগতে আপোনালোকে বায়োমেট্ৰিকভাৱেও আপোনালোকৰ যি EKYC কৰি ল'ব লাগিব। তেতিয়াহে আপোনালোকে যি 17 নং কিস্তি আৰু ইয়াৰ আগতে যদি পোৱা নাছিলে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ যি 17 নং কিস্তি, সেই কিস্তিৰ লগত আপোনালোকে টকাটো একেলগে পাব। যদি আপোনালোকে EKYCটো নকৰে তেতিয়াহ'লে আপোনালোকে টকাটো নাপাব। সেয়েহে আপোনালোকে EKYCটো অতি সোনকালে কৰাই লওক যাতে আপোনালোকে PM কিষাণৰ যি টকা দিব সেই টকাটো আপোনালোকে লাভ কৰে। আপোনালোকক জনাব বিচাৰিছোঁ এইসকলে টকা নাপাব। কোনসকলে নাপাব টকা? এইসকলে নাপাব যিসকলে ভুৱা ডকুমেণ্টছ দি PM কিষাণ সন্মান নিধিৰ টকা গ্ৰহণ কৰি আছিলে। সেইসকলে এইবাৰৰ পৰা টকাটো নাপাব আৰু নামৰ লিষ্টৰ পৰা তেওঁলোকক বাহিৰ কৰি দিয়া হ'ব। সেয়েহে আপোনালোকে যি EKYC, সেই EKYCটো আপোনালোকে কৰি ল'ব লাগিব। তেতিয়াহে আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ যি টকাটো, সেই টকাটো আপোনালোকে পাবনে নাই। EKYCটো ইয়াৰ কাৰণে কৰা বাধ্যতামূলক যে যিসকলে ভুৱা ডকুমেণ্টছ দি PM কিষাণৰ টকাটো লৈ আছিলে সেইসকলৰ যাতে নাপায়, বা তেওঁলোকে ভুৱা ডকুমেণ্টছ দি যিসকলে টকাটো লাভ কৰি আছিলে তেওঁলোকে যাতে টকাটো নাপায়, তাৰ কাৰণে এই EKYCটো মেণ্ডেটৰী কৰি দিছে। সেয়েহে আপোনালোকে অতি সোনকালে কৰি লওক যাতে আপোনালোকৰ এনেকুৱা কোনো অসুবিধা নহয়। ইনফৰমেশ্যনখিনি ইমানেই আছিলে। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।